এখন বিশেষ জাজিনৈ দলং আৰু বহুতৰে দৃষ্টি আকৰ্ষণ কৰিছে। নমস্কাৰ, মই আকাশ কুমাৰ গগৈয়ে পুনৰবাৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনালোঁ। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ, আহকচোন। যোৰহাট জিলাৰ টিয়কৰ এজাগুৰি পাৰঘাটত কিছুমান উদীয়মান যুৱকৰ প্ৰচেষ্টাত নিৰ্মিত এই ওলমা দলংখন বেচৰকাৰীভাৱে অসমৰ ভিতৰতে প্ৰথম বুলি বহুতে ক'ব বিচাৰে। যোৰহাট জিলাৰ টিয়কৰ পৰা প্ৰায় ৭-৮ কিলোমিটাৰ ভিতৰত এই দলংখন আছে। যিহেতু এই দলংখনৰ সমস্যা বহুদিনীয়া, সেয়েহে ঐক্যবদ্ধভাৱে ৰাইজ আৰু বহুতো দল সংগঠনৰ প্ৰতিবাদৰ প্ৰচেষ্টাত এই সমস্যাটো চৰকাৰৰ দৃষ্টিগোচৰ হোৱা দেখা যায়। বৰ্তমানে এই দলংখন এখন পকী দলং ৰূপে ৰূপান্তৰিত কৰাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। আজিৰ এই ভিডিঅ'টোত অজানিতে ৰৈ যোৱা ভুলৰ বাবে মোক ক্ষমা কৰে যেন। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।